বৈ 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 তো নমস্কাৰ সকলোকে, কি খবৰ? নিশ্চয় ভালে আছে। আজি বহুত দিনৰ মূৰত আহিছে আপোনালোকৰ ওচৰলৈ। আৰু এইপিনে চাওক, দেখিছে আমাৰ হাঁহকেইটা ধুনীয়াকৈ চৰি আছে পুখুৰীত। আৰু মই যেতিয়াই প্ৰথমতে আৰম্ভ কৰিছিলোঁ ভিডিঅ'টো, আৰম্ভ কৰাৰ লগে লগে মোৰ মাতটো শুনিয়ে গোটেইকেইটা হাঁহ একদম পূৰা মানে ডিঙিটো ওপৰলৈ গৈ পেলাই শুনিছে যে কোনে কি কৰিছে, কোন আহিছে ওচৰত। মানে মই আছোঁ যে ওচৰত, সিহঁতে একো মানে অশান্তি পোৱা নাই। বেলেগ আহিলে এনেকৈ সিহঁতি হাঁহ নাথাকে, গৈ পেলাই সেইফালে আঁতৰত গৈ পেলাই একদম চুকত সোমাই থাকিবগৈ। গম পাইছতো, মালিক আহিছে বুলি, একদম আমাৰ মালিক আহিছে। তো ভয় কৰা নাই, ধুনীয়াকৈ চৰি আছে। কিয়নো ভয় কৰিব, কাৰণ তাত কি ধুনীয়াকৈ ৰাখিছোঁ, দানা দিছোঁ। গতিকে তাহাঁতি ভয় নকৰে, তাহাঁতি বুজি পায় যে আমাক কোনে পুহিছে, কোনে ৰাখিছে, কোনে মৰম কৰে। তো এয়া চাওক কি ধুনীয়াকৈ চৰি আছে। এইপিনে ডাঙৰ হাঁহকেইটা আছে, এইপিনে আমাৰ সৰু হাঁহকেইটা আছে। সৰু মানে কি আৰু, এতিয়া ডাঙৰেই হ'ল, দেখিছেনে? অকণমান জুম কৰি দেখাইছোঁ মই। এই চাওক, দেখিছে দেখিছে কি ধুনীয়াকৈ চৰি আছে। অলপ জুম কৰি দেখালোঁ আপোনালোকক। আৰু যোনে যোনে হাঁহ বিচাৰিছিলে পাই যাব মোৰ ওচৰত। বহাগলৈ হাঁহ একদম পূৰা এভেইলেবল হৈ যাব। মানে যিখিনি সৰু বেষ্ট, মানে যিখিনি সৰুখিনি তাহাঁতক বিক্ৰী কৰা হ'ব, ডাঙৰখিনি ৰাখিম। তো এটা ভিডিঅ' বনাই দিলোঁ আপোনালোকৰ বাবে। আৰু এয়া চাওক কি ধুনীয়াকৈ চৰি আছে। আৰু এতিয়া যিহেতু গৰম দিন, তো গৰম দিনত হাঁহক পানী লাগিবই। আৰু তাহাঁতক পানীত আপোনালোকে ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ তাহাঁতি পানীত থাকি বেছি ভাল পায়। আৰু ঠাণ্ডা দিনৰ তুলনাত আমি গৰম দিনত সিহঁতক পানীত বেছি টাইম ৰাখিব লাগিব। পাৰিলে পুখুৰীৰ কাষটো বেৰি ৰাখক, এনেকৈ বেৰি ৰাখক। আৰু ছাইডত ধুনীয়াকৈ এনেকৈ দানা পানী দি দিব। আৰু তাহাঁতি যিমান মন যায় চৰিব, ফুৰিব, ইয়াতে চৰিব, খেলিব কৰিব, সেই দানা খাব, ধুনীয়াকৈ পাৰত ৰখি যাব। তো এতিয়া সিহঁতি চবেই দেখিছেনে কি কৰি আছে? আচলতে সিহঁতি কি কৰিছে গম পাইছে নাই? ইয়াত পুখুৰীত মাছ আছে মানে। তো মাছ এৰি থোৱা আছে, সৰু সৰু মাছ। তো তাহাঁতি সেই মাছবোৰ খাই আছে, পূৰা মূৰ সোমাই মাছ খাই আছে। আৰু একদম পুখুৰী পানী শুকুৱাই দিব সিহঁতি। যদি পুখুৰী পানী কম থাকে, তো পুখুৰী পানী শুকুৱাই দিব, সেইটো কথা মন কৰিব। আৰু এতিয়া মানে হাঁহকেইটা উঠাই দিয়া হ'ব পুখুৰীৰ পৰা, কাৰণ বহুত টাইম হৈ গ'লতো। পানী যিহেতু ঘূলি আছে, পানী বেছি নাই, কম আছে, খুব বেছি 2 ফুটমান পানী আছে। গতিকে পানীখিনি শুকুৱাই পেলাব, বহুত প্ৰব্লেম হৈ যাব পিছত। তো সেইটো কাৰণে হাঁহখিনি উঠাই আছোঁ। বৈ 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 বৈ। তো সেইটো এটা প্ৰব্লেম, তোৰকৈ ডাঙৰ প্ৰব্লেম। যদি পানী কম থাকে পুখুৰীত, একদম পানী শুকুৱাই দিব। এতিয়া মাঘতে এনেকুৱা, তো বহাগলৈকে পানী পূৰা শুকাই গুচি যাব যদি পানী কম থাকে। সেইটো কাৰণে আমি অলপ উঠুৱাই আছোঁ এতিয়া। উঠ 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 উঠ। আৰু এতিয়া ধুনীয়াকৈ চাই লওক হাঁহকেইটা, এয়া চাওক, দেখিছে এই পোৱালি হাঁহকেইটা ধুনীয়া ডাঙৰ হৈ গৈছে। অলপ জুম কৰি দিছোঁ। বৈ 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 বৈ। বৈ, এই নপৰিবি, বৈ।